to my channel. আজি মই এটা স্পেচিয়েল খাদ্য এই সপ্তাহ পাছত এইটো মই আজি বনাম কেনেকৈ বনাম এইটো আপোনালোকক দেখাম একচুৱেলি চবেই জানেই বনাব বা কিছুমানে নাজানিব পাৰে তো মই আজি সেইটো বনাম কেনেকৈ এইটো আপোনালোকে চাওক তো ষ্টাৰ্ট কৰোঁ তো ফাৰ্ষ্টতে মই গোটেই বস্তুখিনি ৰেডি কৰি লৈছোঁ ইয়াতে নিমখ আছে ইয়াতে জলকীয়া ইয়াতে মছন্দৰী আৰু ইয়াতে মই জলকীয়া কাটি থৈ দিছোঁ আৰু মই নহৰু থেতেলিয়াই থৈ দিছোঁ আৰু ইয়াতে পিঁয়াজ কাটি থৈ দিছোঁ পিঁয়াজটো অপশ্যনেল হয় মানে যোনে খাই দিব পাৰে নাখালে নিদিলেও কথা নাই ফাৰ্ষ্টতে মই মছন্দৰীখিনি পাতত দি ল'ম আৰু এটা কথা মনত ৰাখিব পাতটো সদায় সেকি ল'ব বা ৰ'দত দি ল'ব তাৰপিছতে মই ধুনীয়াকৈ মিলাই ল'ম ভাতখনত গোটেইখিনি তাৰপিছতে মই পিঁয়াজখিনি দি দিম ধুনীয়াকৈ দেন নহৰু তাৰপিছত জলকীয়া আৰু নিমখ সোৱাদ অনুসৰি দি দিব এতিয়া ভালকৈ কলপাতখন জাপি মেৰিয়াই ল'ম তো আমি এতিয়া ভালকৈ বান্ধি ল'ম ঢিলাকৈ বান্ধিব লাগিব টাইটকৈ নাবান্ধিব তো এতিয়া মই গেছটো জ্বলাই টাৱাখন উঠাই দিম ইয়াতে এতিয়া টাৱাখন ভালকৈ গৰম হোৱাৰ পিছত মই এইখিনি ইয়াতে দি দিছোঁ আৰু গেছটো হাফ কৰি দিব ফুলো নিদিব কমায়ো নিদিব এতিয়া ভালকৈ এখন ঢাকনিৰে ঢাকি দিব যাতে বতাহ সোমাব নোৱাৰে আৰু গেছৰ ভলিউমটো ইমানখিনিয়ে ৰাখিব তাতকৈ বেছি নিদিব বা কমায়ো নিদিব ঢাকনিখনে বতাহ যোৱাৰ কাৰণে মই আকৌ বেলেগ বাতি এটাৰে বতাহ সোমাব নোৱাৰাকৈ আকৌ ঢাকি দিছোঁ তো এতিয়া আমাৰ এটা ছাইডে পূৰা হৈ গৈছে তো আমি এতিয়া লুটিয়াই আকৌ ঢাকি দিম ঢাকি পেলাই অলপ টাইম 5-10 মিনিট ৰাখিম হাই গৰমি আৰু এতিয়া মই লুটিয়াই চাম তো অলৰেডি আমাৰ হৈ গৈছে তো লুটিয়াই পেলাই চাওঁ কেনেকুৱা কি হৈছে নহৈছে তো দেখাততো ভালেই লাগিছে কি হয় নাজানো তো এতিয়া মই এইখিনি এখন কাঁহীত নমাই পেলাই থৈ দিম তো ঠাণ্ডা হোৱাৰ পিছত খুলিম তো খোলাৰ পিছত কেনেকুৱা হয় চাওঁ আহক আৰু ফাইনেলি হৈ গৈছে দেখাতো বহুত ধুনীয়া হৈছে দেখে খাওঁ খাওঁ লাগিছে তো এতিয়া মই ভাত খাবলৈ ৱেইটিং কৰি আছোঁ মানে মই কেতিয়া ভাত আনিব আৰু কেতিয়া খাম চ' ৱেইটিং ফৰ দ্য ভাত চাই দেখিব ভিডিঅ'টো লাষ্টলৈকে তো ফাইনেলি আজি আমাৰ দুপৰীয়াৰ সাজ তৈয়াৰ হৈ গৈছে আজি আমাৰ দুপৰীয়াৰ সাজত আছে দালি বটা কঁঠাল গুটি আৰু পটল আলু ভাজি আমি খাব বহিছোঁ আৰু এইখন হৈছে মোৰ থালি তো মই দেৰি নকৰি মই সোনকালে খাওঁ কজ মোৰ ফেভাৰেট হৈছে কঁঠাল গুটি এণ্ড মছন্দৰী তো আই কাউণ্ট ৱেইট ভিডিঅ' পিছতো বনাব পাৰিম তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে তো যদিহে মোৰ ভিডিঅ'টো ভাল লাগে দেন আপোনালোকে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো ভাল লাগে দেন প্লিজ লাইক কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব অ'কে বাই বাই